এই মুহূৰ্তত লৈ আহিছোঁ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেধৰণৰ খবৰসমূহ নিতেও চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যজুৰি নেৰা নেপেৰা বৰষুণ দি আছে আৰু ইয়াৰ মাজতে ভাৰতীয় বতৰ বিজ্ঞানী কেন্দ্ৰই এক সতৰ্কবাণী জাৰি কৰিছে। কেন্দ্ৰীয় বতৰ বিজ্ঞানী কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে। অসম আৰু মেঘালয়ত হাই এলাৰ্ট জাৰি কৰা হৈছে কেন্দ্ৰীয় বতৰ বিজ্ঞানী কেন্দ্ৰৰ ফালৰ পৰা। প্ৰবল বৰষুণৰ কবলত পৰিব অসমৰ বিভিন্ন প্ৰান্ত। বংগোপসাগৰত সৃষ্টি হোৱা প্ৰবল চাপৰ বাবে হিমালয়ৰ উপকূলীয় অঞ্চলত প্ৰবল বৰষুণ হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে প্ৰবল বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে। পশ্চিম বংগতো প্ৰবল বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে বতৰ বিজ্ঞানী কেন্দ্ৰৰ ফালৰ পৰা। বিগত 24 ঘণ্টাত ৰাজ্যৰ বহু প্ৰান্তত 10 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হৈছে। কৰিমগঞ্জতো 11 চেণ্টিমিটাৰকৈ অধিক বৰষুণ দিছে। ধুবুৰী আৰু ঢেকিয়াজুৰিতো 10 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ দিছে। আজিৰ দ্বিতীয়টো খবৰ হৈছে বৰপেটা জিলাৰ কলগাছিয়াৰ লাংলাংত বজ্ৰপাতৰ ফলত এজন যুৱকে কৰুণ মৃত্যু খাব দিব লগা হৈছে আৰু মৃত যুৱকজনৰ বয়স অনুমানিক 25 বছৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে লাংলাং গাঁৱৰ মিজান আলীৰ 25 বছৰীয়া পুত্ৰ মহিদুল ইছলাম গেহু কাটিবলৈ গৈছিল পথাৰত আৰু হঠাৎ বজ্ৰপাতৰ ফলত যুৱকজনে কৰুণ মৃত্যু খাব দিব লগা হয়। আজিৰ তৃতীয়টো খবৰ হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বহুকেইদিন ধৰি এক ভয়ংকৰ যুদ্ধ চলি আছে আৰু এই যুদ্ধ চলি থকাৰ মাজতে 1700 গৰাকী ইউক্ৰেইনিয়ান সেনাই আত্মসমৰ্পণ কৰিছে ৰাছিয়ান সেনাৰ সন্মুখত। ৰাছিয়ান সেনাৰ সন্মুখত অস্ত্ৰ এৰি দিলে ইউক্ৰেইনিয়ান সেনাই। মাৰিউপোলত বৃহৎ জয় সাব্যস্ত কৰিছে ৰাছিয়ান সেনাই। এজভষ্টলৰ পৰা ওলাই আহিছিল বাকী থকা ইউক্ৰেইনিয়ান সৈনিক। আত্মসমৰ্পণ কৰা ইউক্ৰেইনিয়ান সৈনিক লৈ ৰাছিয়াৰ এক বৃহৎ সিদ্ধান্ত। ইউক্ৰেইনিয়ান সৈনিকে সংগঠিত কৰা যুদ্ধ অপৰাধৰ বিচাৰ চলিব ইউক্ৰেইনিয়ান সৈনিকৰ ওপৰত। বৰ্তমানলৈকে প্ৰায় 1000ৰো অধিক ইউক্ৰেইনিয়ান সৈনিকে আত্মগোপন কৰি আছে এজভষ্টলত। শীঘ্ৰেই 1000 সৈনিকে এজভষ্টলৰ পৰা আত্মসমৰ্পণ কৰিব ৰাছিয়ান সেনাৰ সন্মুখত। ৰাছিয়ান সেনাৰ সন্মুখত অস্ত্ৰ এৰি দিলে ইউক্ৰেইনিয়ান সৈনিকে। দৰ্শকসকল আজিলৈ ইমানেই। চাই থাকিব টপ আছাম, লগতে ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।